গৰু গা ধুব যাম গৰু গা ধুব সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু আমিও এতিয়া বিহু পালিম আৰু ৰাতিপুৱাৰ পৰা গা চা ধুই ৰেডি বিহু বিহু বুলি আমাৰ ফটোশ্বুট কৰোৱা আছে ইয়াত ড্ৰেছ পিছ মই বিহুৰ নামত ফটোশ্বুট কৰোঁ তাৰপিছত এইকণে বিহুটো এটা বাহানা আজি ফটো উঠে আজি আমাৰ প্ৰগ্ৰাম কি হ'ব বিহুৰ কাপোৰ থোৱা প্ৰগ্ৰাম আৰু ও প্রকৃতি শুৱনি হ'ল মৰম এইটো কোনো নদী চদী নাই ৰাজস্থানত পানী ইয়াৰ পৰা উঠালোঁ সেয়া পানী ল'লোঁ আৰু এইবাৰ যাম গৰু গা ধুৱাবলৈ চাই থাকক গৰু কেনেকৈ গা ধুৱাব মৰম যাম আইতা ঘৰত চোন নাই চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা ভাজিবলৈ আমাৰ বিহুৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ ৰাতিপুৱাৰ পৰা ইফালে সোণালে ঘৰৰ পৰা আনিছে পিঠা লাড়ু আৰু লাড়ু আনিছে নাই পিঠা লৈ আহিছে আৰু এই এটা পিঠা তেল পিঠা তাৰপিছত ইফালে আছে আৰম্ভ দিব লাগিব তই আছে শুকান পিঠা এইফালে তেল পিঠা কল ৰুটি ডবল ৰুটি কৰি লৈছোঁ মাজত আছে দৈ গাজাই পেলাই আছে টপলা টপলি কিবা কিবি পিঠা পিঠি পিঠা আছে মই খাইছোঁ খাৱাত ব্যস্ত তো বিহু আমিও পালিম ইয়াত আৰু আমাৰ কি আছে ফটোশ্বুট হ'ব ফটোশ্বুট বিহু ফটোশ্বুট তাৰপিছত বাকী হৈ থাকিব দিনটাৰ ভিতৰত কি কি কৰিব পাৰি কি কি নোৱাৰি সময় মিলি সোণোৱালে এবাৰ গীত এটা গাব বিহু গীত মই নাজানো গাব কি জানিব লাগে এইটো মাৰাঠী বজায় তো বিহু পিছত নাচিম প্ৰথমে ফটোশ্বুট কৰিম আমি ফটোশ্বুট আমাৰ মোবাইল আছে ফাটা ফুটা কেমেৰা তো এইটো আমাৰ ফটোশ্বুট হ'ব তাৰপিছত সোণোৱালে গীতাই নাচিব তো এইখিনিয়ে চলি থাকিব লাহে লাহে বাকী ছোটু গানটা গাব দে ছোটু গানটা গাব দে মইতো গান গান ভালেই গমেই পাই দেখিলে ছোটু আৰু এটা গান গাব দিয়া ছোটু গানটা গাব আৰু ছোটু আমাৰ গগনা বজাই আছে তেওঁ মই কৈছিলোঁ গামোচা পিন্ধি ফটো উঠিব লাগে নহয় নহয় কিয় পাম মই ঘৰ সেইটো বাদ দিয়া বিহুৱতীজনীক লগতে ৰাখিম নেকি লগতে পাম বিহুৱতীক লগতে পাম এইবাৰ যি হ'ল অহাবাৰলৈ এটা আশা আছে সোণোৱালে মই নহয় দে লক্ষ্মী বিহু নাচো बिहू नाचना है। हाँ नाचना है। तो अभी 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 नहीं, शाम को फोटो करने को शाम को बिहू नाचेंगे। अभी फोटोशूट करवा के आता हूँ सोनवाल का। तो सोनवाल फोटोशूट चाहिए था ভাইটি ঘৰতে নাই অ মৰম জান, ভাইটি ঘৰত চোন নাই, কুন্তলিবা কৰি লৈ নাচনি আহিছে, কুন্তি বজাবলৈ যায়। কালিলৈ পুৱাতে গৰু গা ধুৱাব, লগৰ সমনীয়া ঘাটলৈ আহিব, তোমাকো ঘাটতে পাম, মৰমৰ গামোচা চেলেহত যাচিবা।
তো এইবাৰ মই ফটো উঠিম আচল মডেলটো